হাই এভৰিৱান আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এতিয়া যিহেতু ভোট জলকীয়াৰ সিজন, মই ভাবিলো ময়ো আজি ভোট জলকীয়াৰ আচাৰ বনাও। আমাৰ ইয়াতে যিহেতু বৰষুণ দি আছে, ৰদ নাই। প্ৰথমতে মই ভোট জলকীয়াখিনি ধুই মেলি শুকুৱাই ললো টিছুৰে। তাৰ পিছতে সৰু সৰুকে কেঁচিৰে কাটিলো। কাটি ৰদ নথকাৰ কাৰণে মই মাইক্ৰৱেভত অলপ শুকুৱাই ললো পানীখিনি। তাৰ পিছতে এটা পেন উঠালো গেছত, তাতে মিঠাতেল দি দিলো। মিঠাতেল গৰম হৈ আহাত এচিকুটমান হিং দি দিছো আৰু পাঁচফোৰণ এচামুচ দি দিছো আৰু তেলখিনি গৰমে গৰমে মই জলকীয়াৰ আচাৰত দি দিছো। এনেধৰণে যদি এবাৰো বনাই খোৱা নাই তেনেহলে বনাই খাই চাব পাৰে। পাঁচফোৰণৰ গোন্ধটো ভোট জলকীয়াৰ আচাৰত খাই বহুত ভাল লাগে। আৰু যদি বিচাৰে আপোনালোকে মছলা দিম বুলি তেনেহলে মছলা দি কিনেও বনাব পাৰে। আমাৰ ইয়াত ৰদ নথকাৰ কাৰণে মই লগে লগে খাব পৰাকে ইনষ্টেন্ট ভোট জলকীয়াৰ আচাৰ বনালো। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে কমেন্ট কৰি জনাবলৈ নেপাহৰিব। অলপ ঠাণ্ডা হোৱাৰ পিছতে মই বটলৰ বয়ামত ভৰাই থৈ দিলো। আজিলৈ আহিলো, বাই বাই।